যে আমি খুব এটা সুন্দৰ এটা প্ৰচেষ্টা চলাইছোঁ ৰাইজ সলিড ৱেষ্ট যিখিনি আমি সদায় আমাৰ ঘৰুৱাভাৱে হওক বা আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানে হওক আমি কিছুমান আমি ৱেষ্ট প্ৰডাক্ট পাওঁ যিখিনি পেলনীয়া সামগ্ৰী বুলি কওঁ পেলনীয়া সামগ্ৰী পাওঁ আৰু যিয়ে নেকি আমাৰ যদি আমি এনেই পেলনীয়া সামগ্ৰীখিনি এনেই তেতিয়াহ'লে তাৰ পৰা হয়তো আমাৰ পৰিৱেশৰ যিটো প্ৰদূষণ হয় প্ৰদূষণৰ কাৰক কেতিয়াবা কাৰক হিচাপে এনেকুৱাকৈ প্ৰচেষ্টা এটা আমি চলাইছিলোঁ আৰু ব্ৰেইন চাইল্ড হিচাপে প্ৰিন্সিপাল ছাৰো তেওঁ সেইটো কথা খুব গভীৰভাৱে ভাবিছে যে আমাৰ যিহেতু আমাৰ কেম্পাছতে আমাৰ পেলনীয়া জৈৱিক সামগ্ৰী জমা হয় তাৰ পৰা কিবা আমি তাত কিবা কনভাৰ্ট কৰিব পাৰোঁ সেইটো এজন এনভাইৰনমেণ্টেল চাইণ্টিষ্ট আছে ডক্টৰ অমৰজ্যোতি কাশ্যপ আমাৰ প্ৰিন্সিপাল ছাৰৰ খুব বিশিষ্ট বন্ধু তেওঁক আমি এপ্ৰ'চ কৰিছোঁ বা ছাৰৰ আমাৰ ডাইৰেক্ট দৰমহাৰ ফালৰ পৰা আমি এপ্ৰ'চ কৰিছোঁ আৰু কাৰণ তেওঁ এই জৈৱিক সাৰ প্ৰস্তুতকৰণ যিটো সলিড ৱেষ্টৰ পৰা জৈৱিক সাৰ প্ৰস্তুতকৰণৰ তেওঁৰ এটা পেটেণ্ট আছে পেটেণ্ট মানে বুজি পায় যে নিজস্ব অসমীয়াত ক'ব নোৱাৰিম তেওঁ পেটেণ্ট আছে তেওঁ নিজাৰ চাইণ্টিষ্টসকলৰ যে পেটেণ্ট থাকে হয়নে কিবা এটা যদি আৱিষ্কাৰ কৰিছে বা কিবা যদি তেওঁ প্ৰস্তুত কৰিছে বেলেগে সেই বস্তুটো ল'ব নোৱাৰে ইণ্টাৰনেশ্যনেলি তেওঁ সেইটো পেটেণ্ট আছে য'ত নেকি তেওঁ সকলোকে এই আৱৰ্জনা যিখিনি সলিড ৱেষ্ট যিখিনি আছে সেইখিনি জমা কৰি তাৰ দ্বাৰা তেওঁ জৈৱিক সাৰ প্ৰস্তুত কৰাৰ এটা ধুনীয়া এটা ব্যৱস্থাপনাৰ আৱিষ্কাৰ কৰা বুলিয়ে কওঁ আৱিষ্কাৰ কৰিছে আপোনালোকে হয়তো ইয়াত দেখা পাইছে যে এইখিনি খুব বা আমি কৰিছোঁ দেই আপোনালোকে বৰ হ'ব নহ'লে এই বস্তু চব তেওঁৰ কিন্তু ধাৰণা দেই তেওঁৰ কনচেপ্ট ডক্টৰ অমৰজ্যোতি কাশ্যপ ছাৰৰ কনচেপ্ট এইখিনি তেওঁ এছিমিলেটৰ বুলি কয় তো এছিমিলেটৰত ৱেষ্ট এছিমিলেটৰে হয় এটা ধৰক এইটো যদি আমি চাওঁ এটাত কি কৰা হয় যে কেঁচু সাৰ আমি সকলোৱে জানো পিছত কৈ আছোঁ যে যিখিনি বস্তু ইতিমধ্যে আমাৰ ধৰক আমাৰ কৃষক বন্ধুসকলে যিখিনি উপায় অৱলম্বন কৰিছে তাৰ লগত এই বস্তুখিনি কি ডিফাৰেঞ্চ হয়তো প্ৰথমতে দেখা পালে হয়তো ক'ব আমিতো বহুত আগৰ পৰাই জানো কিন্তু তাৰ যে কি ডিফাৰেঞ্চ মেইন যিটো ডিফাৰেঞ্চ আছে লাষ্টত কৈ আছোঁ তো তেওঁৰ কি কৰিছে প্ৰথম এটা এছিমিলেটৰত তেওঁ কেঁচুৰ এটা চিড বেগ য'ত নেকি কেঁচু উৎপাদন কৰিব পাৰি তাত অকল কেঁচা গোবৰ থাকিব লাগিব কাৰণ শুকান গোবৰ হ'লেতো তাতে কেঁচু দিলে মৰি যাব শুকান গোবৰত তেওঁ কেঁচু দি পেলাই অলপমান যদি কেঁচু দি পেলাই আমি যদি ঢাকি থৈ দিওঁ তেতিয়াহ'লে কি হয় গোবৰৰ পৰা সেই নিউট্ৰিয়েণ্টছখিনি পায় কেঁচুখিনি খুব সোনকালে তাহাঁতৰ ৰিপ্ৰডাকশ্যন হয় ৰিপ্ৰডাকশ্যন হৈ পেলাই কিছুদিনৰ ভিতৰতে বহুত কেঁচু এটা এইটো এটা মানে ষ্ট'ৰ হাউচ হৈ যায় আমাৰ ইয়াত দুটাতে আমি কেঁচুৰ বেগ বনাইছোঁ ইয়াত মানে ইয়াৰ পৰা আমি বেলেগ ঠাইতো লৈ গৈছোঁ এই আকবৰী জাহানৰ ছাৰৰ যিটো স্কুলত দেখুৱাইছে আমি ইয়াৰ পৰাই কেঁচু লৈ গৈছোঁ এনেকুৱাকৈ কেঁচুৰ আমি চিট মানে বনালোঁ শুকান হ'লে কেঁচুখিনি মৰি যাব একদম জেকা যিটো গোবৰৰ এনেকুৱা দি পেলাই তাৰ ওপৰত কেঁচু যদি আমি মিহলাই ঢাকি থৈ দিওঁ কিছুদিন পিছত কেঁচুৰ সংখ্যাখিনি খুব সোনকালে বাঢ়ি যায় আৰু তাৰপিছত আৰু এটা পিছত ইয়াত এটা আপোনালোকে লক্ষ্য কৰিব যে এই ঢাকনিৰ মাজত আমি এটা গেপ ৰাখিছোঁ যিটো নেকি আমি আমাৰ যিটো পৰম্পৰাগত পচন সাৰৰ যিটো আমি আগত পঢ়িছিলোঁ তাকে মানে জানিছিলোঁ বা কৰিছিলোঁ তাকে ঢাকি থোৱা হয়নে ঢাকি থোৱা কিন্তু ইয়াত এটা গেপ সদায় ৰাখিবলৈ তেওঁ কৈছে যাতে ইয়াৰ মাজেৰে
বতাহ যাতে চলাচল কৰিব পাৰে সেইকাৰণে আপোনালোকে চাওক ইয়াত সকলোৱে আমি থিয় হৈ আছোঁ আমি কিমান দিনৰ পৰা ইয়াত বস্তু আমি পচাই আছোঁ লিটাৰেলি যদি কওঁ আমি পচন প্ৰক্ৰিয়া চলি আছে গোন্ধ আহিছেনে নাই পোৱা নাই কাৰণ এই যে বতাহ চলাচল কৰিব দি আছে এই বতাহৰ জৰিয়তে যিটো ছায়েন্সৰ মানুহসকলে গম পাব এৰবিক আৰু এনএৰবিক বুলি কথা এটা আছে ছায়েন্সৰ আছে ছায়েন্সৰসকলে গম পাব য়েছ তো এৰবিকত কি হৈছে ৰেছপিৰেশ্যন ইন প্ৰেজেঞ্চ অফ এয়াৰ আৰু এনএৰবিক হৈছে ৰেছপিৰেশ্যন অৰ ডিকম্পজিশ্যন ইন এবচেঞ্চ অফ এয়াৰ যদি এবচেঞ্চ অফ এয়াৰ হয় তাতে পচি যায় বস্তু নষ্ট হৈ যায় ডিকম্পজিশ্যন হৈ তাতে গোন্ধ ওলায় যদি এয়াৰ থাকে তেতিয়াহ'লে সেই বস্তুটো সেই গোন্ধটো নোলায় সেই ডিকম্প'জ হৈ গৈ থাকিব কিন্তু সেই বেয়া যিটো বস্তু ইয়াত একো নহ'ব একো নাপাব ফাংগাছ ইনফেকশ্যনটো খুব বেয়া নহ'ব আৰু কি ধুনীয়াকৈ ডিকম্প'জ হৈ গৈ থাকিব কিন্তু কোনো বেয়া গোন্ধ তাৰ পৰা নোলায় চ' ইয়াত যিটো আচল যিটো মেইন ক'ব গ'লে প্ৰক্ৰিয়া ইয়াত আমি ইয়াত এডপ্ট কৰিছোঁ সেইটো হৈছে এৰবিক ডিকম্প'জিশ্যন এৰবিক ডিকম্প'জিশ্যন মানে ডিকম্প'জিশ্যনটো কি কওঁ মানে অক্সিজেনৰ প্ৰেজেঞ্চত বিয়োজন প্ৰক্ৰিয়াটো ইয়াত আমি এডপ্ট কৰিছোঁ চ' ইয়াত আমাৰ এইখিনিতে আমি কৰিছোঁ ইয়াত পিছত আমাৰ কেঁচু উৎপাদনৰ কাৰণে কেঁচুৰ বেগ বনোৱা হৈছে আৰু বাকী কেইটাত যিটো এই চলিড ৱেষ্টৰ কথা কৈছোঁ চলিড মানে যিকোনো হ'ব পাৰে পাত হ'ব পাৰে ফল মূলৰ হেৰি হ'ব পাৰে তাৰপিছত শাক পাচলি হ'ব পাৰে যিকোনো বস্তু খালি তাতে তেল জাতীয় বস্তু নিমখ জ্বলা সেই মছলা সেইবোৰ থাকিব নালাগে টেঙা নালাগে য'ত নেকি যিখিনি থাকিলে নেকি মাইক্ৰ' অৰ্গেনিজমছখিনি গ্ৰ' হ'ব নোৱাৰে তো তাৰপিছত যিখিনি আমাৰ এচিমিলেটৰ আছে তাতে কি কৈছে জানো যদি আমি এই শাক পাচলি বা গছৰ যিখিনি উচিষ্ট আছে সেইখিনি আমি দবাই দি দিওঁ তেতিয়াহ'লে কি হ'ব এটা সময়ত কি হ'ব কি চেপেটা হৈ যাব একদম তলত বহি যাব পিঠাৰ নিচিনা হৈ যাব তলত আৰু গেপ নাথাকিব তাৰ ফলত সেই বায়ুৰ যিটো সঞ্চালন এয়াৰ চাৰ্কুলেশ্যন যিটো সেই চাৰ্কুলেশ্যন নহ'ব তাৰ ফলত আকৌ কিন্তু এই পচন সাৰৰ যিটো গোন্ধোৱা তেনেকুৱা ধৰণৰ গোন্ধ এটা হয় ওলাব পাৰে তো ইয়াত কি কৰা হৈছে তলৰ এইখিনিলৈকে আপোনালোকে চাব এইখিনিলৈকে আমি হেৰি দিছোঁ কাঠৰ গুড়ি কাঠৰ একেবাৰে গুড়িটোও নহয় চ'ডা যিটো কৰদ দি কাটিলে সেইটোও নহয় অকণমান যিটো মোটা গুড়ি আছে যিটো দিলে নেকি যদিও একদম দবি যায় তথাপিও তাৰ মাজে মাজে অকণমান গেপ থাকি যাব হয়নে নহয় গেপ থাকি যাব সেইখিনি গুড়ি আমি দিছোঁ দিয়াৰ পিছত ইয়াত যিমান আছে আমাৰ আৱৰ্জনা বুলি ক'ম বা বৰ্জিত পদাৰ্থ বুলি ক'ম গছ গছনিৰ টুকুৰাই হওক শাক পাচলিয়ে হওক যিকোনো বস্তু সেইখিনি আমি ইয়াত প্ৰত্যেক দিন আমি 1 কিলোকে আমি এনেকুৱাকৈ ৱেষ্ট প্ৰডাক্ট আমি ওপৰত দি থাকোঁ আৰু অলপ আৰু 100 ml ৱাটাৰ পানী কাৰণ পানী যদি নিদিওঁ সি যদি শুকাই যায় তাৰ পচন ক্ৰিয়াটো বন্ধ হৈ যাব ডিকম্পজিশ্যনটো বন্ধ হৈ যাব তাৰপিছত লাহে লাহে জানেনে এই যে চাব দেই ইয়াত আৰু আমি সেইফালে আমি জমা কৰি থৈছোঁ কেনত দেখিছিলে গাড়ীখনত দেখিছে জমা কৰি থৈছোঁ ইয়াত ভালকৈ যদি হেৰি কৰে আপোনালোকে চাব পৰি আছে তলকৈ এটা লিকুইড এটা পৰি আছে এই যিটো লিকুইড এইটো কীটনাশক জৈৱিক কীটনাশক এইটো মানে প্ৰথমবাৰৰ কাৰণে তেওঁ আমাৰ যিজন এনভাইৰনমেণ্টেল চাইণ্টিষ্ট আছে তেওঁ সেইটো প্ৰুভ কৰিছে দিছ লিকুইড কেন বি ইউজড এজ অৰ্গেনিক ইনচেক্টিচাইডছ ঠিক আছে আৰু সেইটো তেওঁ কৰিও দেখুৱাইছে সাৰো হয় আৰু স্পেচিয়েলি যদি স্প্ৰে কৰোঁ তেতিয়াহ'লে নহয় এই বস্তুটো কালেক্ট কৰাৰ কাৰণে আপোনালোকে লক্ষ্য কৰিব আমাৰ যিখিনি এচিমিলেটৰ আছে অকণমান এঢলীয়াকৈ থোৱা হৈছে লক্ষ্য কৰিব পাৰিছেনে এঢলীয়াকৈ থোৱা হৈছে যাতে সেই লিকুইডখিনি সেই এচিমিলেটৰৰ পৰা ওলাই আহি আমি যিখিনি পাত্ৰত আমি জমা কৰিব বিচাৰিছোঁ এইখিনিতে আকৌ সেই ৱেষ্ট প্ৰডাক্টখিনি ৱেষ্ট বস্তুখিনি আছে আমি এটা এচিমিলেটৰত আমি আকৌ কেঁচু সাৰো দিছোঁ
মানে এটা কেঁচু নিদিয়াকৈ আমি কৰিছোঁ আৰু এটা এই বেৰৰ পৰা কেঁচু দোৱা গৈছে আৰু এটা তাৰ পৰা কেঁচু মানে ইয়াতে পুচি শেষ হ'ব তাৰপৰা কেঁচু অলপমান ইয়াত দিলে এইবিলাকো লাহে লাহে কেঁচু সাৰ এনেতো সাৰ হৈ আছে কেঁচু দিলে আৰু কেঁচু সোনকালে বস্তুখিনি ডিকম্পজিশ্যন আৰু কেঁচুৱে যেতিয়া বস্তুখিনি ডিকম্প'জ কৰে যেনে এনেকুৱা ফৰফৰীয়া হৈ যায়